Hi, hello friends, welcome back my new blog. তো আজি ভিডিওটো অলপ মানে বেলেগ ধৰণৰ হ'বলৈ গৈ আছে মানে আজি মই কম যে মোৰ ভাগিনীজনীৰ বিষয়ে অলপ কম আৰু আপোনালোকে চাই থাকক আৰু ভিডিওটো কেনেকৈ পালে আপোনালোকে কমেণ্ট কৰি জনাব। তো আপোনালোকে ভিডিওটো চাই থাকক শেষলৈকে, তো চালে আপোনালোকে গম পাই যাব গোটেই কথাখিনি। তো চাই থাকক। গাড়ীখন চাফা কৰিব আহিছিলোঁ মই, আহোঁতে তাইৰ লগত আহিলে এজনী মোৰ ভাগিনীজনী হয়। ভাগিনীজনী তাই মোৰ লগতে থাকে, মাক দেউতাক নালাগে, তাই খালি মোৰ লগত থাকে। মই যদি যাওঁ ততে যাব মোৰ লগত। পাপা ক'ত গৈছি মা? পাপা ক'ত গৈছি? তুমি ঘৰত নাযা কিয়া? মোৰ লগত থাকবা? হা? মোক বেছি ভাল পোৱা না পাপাক ভাল পোৱা? মোক আজি আমাৰ তাত থাকিবা না? হা? তুমি ঘৰত নাযাওঁ মানে? ঘৰত নাযাওঁ মানে তুমি? হা? মানে মই য'তে যাওঁ ত'তে নিব লাগে তাইক। মই ডিউটিৰ পৰা অহাৰ পিছত তাই মোৰ লগতে থাকে বেছিভাগ, মোৰ লগত খেলি থাকি ভাল পায় তাই বেছিভাগ। তো ছাৰ গাড়ীখন কি মুচি আছে, বাহ বঢ়িয়া হৈছে, মানে বঢ়িয়া হৈছে। আৰু ভালকৈ মুচি দিয়া, চিটখন মুচি দিয়া, তুমি চিটখন মুচি দিয়া, চিটখন এইফালে চাওঁচোন। হে দিয়া দিয়া, চিটখন মুচি দিয়া। তাই মানে এনেকৈ মোৰ লগতে থাকে, মই য'তে যাওঁ ত'তে যাই থাকে তাই। এতিয়া মই যদি আকৌ ঘৰত যাওঁ তাই ঘৰতে যাব, মই যদি গাড়ীখন আহোঁ তাইও গাড়ীখনত আহিব। অঁ হৈছে, কি হ'ব এতিয়া? দিয়া এবাৰ হাই কৰি দিছোঁ, হাই। আমি মানে গাড়ী চাফা কৰিব আহিছোঁ আৰু আমি গাড়ীত বহি আছোঁ আৰু লেতেৰা হৈছে মই বহুত লেতেৰা কাৰণে মুচি দিম মানে আৰু চাফা কৰি দিম। দিয়া মুচি দিয়া। দৰ্জাখন মুচি দিয়া, দৰ্জাখনো মুচি দিয়া। মই মানে গাড়ীখন চাফা কৰিব আহিছোঁ আৰু এইজনী মোৰ ভাগিনীজনী আৰু ডাঙৰজনী মাকহঁতৰ লগত আছে, তাই মোৰ লগত মানে আহিছে। মই সিহঁতত গৈছিলোঁ ৰাতিপুৱা, তো মোৰ লগতে আহিছে। মই মানে সিহঁতত গ'লে তাই মোৰ লগত আহিবই, মানে আহি পেলাই আৰু যাব ইচ্ছা নকৰে, মোৰ লগত থাকি ভাল পায় তাই। তো মই ডিউটিত গ'লেও তাই মাহঁতৰ লগত থাকে, মই অহাৰ পিছত আকৌ তাই মোৰ লগতে খেলি থাকে। তো তেনেকুৱা আৰু মানে